নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ শিক্ষা বিভাগত কিছু নতুন নিয়ম সংযুক্ত কৰা হৈছে। এইবাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বা টেট পৰীক্ষাত কিছু সালসলনি কৰিব। কিছুদিন আগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা যিসকলে শিক্ষক হ'বলৈ বিচাৰিছে বা হ'ব তেনে প্ৰাৰ্থীসকলৰ কম্পিউটাৰৰ শিক্ষা বা কম্পিউটাৰৰ ন্যূনতম জ্ঞান থকাটো বাধ্যতামূলক হ'ব। অৰ্থাৎ এইবাৰ যিসকলে শিক্ষক নিযুক্তি পৰীক্ষা দিব বা টেট পৰীক্ষা দিব তেওঁলোকৰ বাবে কম্পিউটাৰ চাৰ্টিফিকেটখন মেণ্ডেটৰী হৈ পৰিব। গতিকে এতিয়া কথা হ'ল আমি বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা এবছৰীয়া বা ছমহীয়া তিনিমহীয়া চাৰ্টিফিকেট লৈছোঁ। আৰু ইয়াত মই নিজৰ কথাই ক'ব বিচাৰিম, মই যিখন ইনষ্টিটিউশ্যনৰ পৰা শিকিছোঁ সেইখন ইনষ্টিটিউশ্যন কেতিয়াবাই বন্ধ হৈ গৈছে আৰু এতিয়া কোনো আটাপাতাই নাই। তো মই কোনো ধৰণৰ বেআইনীভাৱে চাৰ্টিফিকেট লোৱা নাই। কিন্তু এইবিলাক এতিয়া চৰকাৰে মানি ল'ব নোখোজে, কাৰণ অসম আৰক্ষীত এনেকুৱা বহুতো ভুৱা চাৰ্টিফিকেট পাইছে আৰু এনেকুৱা বেআইনীভাৱে বহুতে চাৰ্টিফিকেট লৈছে বুলি মই নিজে জানো আৰু আপোনালোকেও চাগে বহুতেই জানে। গতিকে এনেকুৱা নকৰিব, এইটো টেটৰ ক্ষেত্ৰত এনেকুৱা নহ'ব, মানি নল'ব। আৰু অসম আৰক্ষীত এনেকুৱা ভুৱা বুলি কৈ বহুতকে ৰখাই দিছে আৰু এতিয়ালৈকে সিহঁতে ভুক্তভোগী হৈ আছে। গতিকে পুনৰাই এনেকুৱা হোৱাটো ঠিক নহ'ব। সেই গতিকে আপোনালোকে যিসকল কম্পিউটাৰ শিকিব বুলি ভাবিছে তেওঁলোকে আগতে ভালকৈ চালি জাৰি ল'ব যে ইনষ্টিটিউশ্যনখন গভ ৰেজিষ্টাৰ্ড হয় নে নহয়, তাৰপিছত এডমিশ্যন ল'ব যাতে পৰৱৰ্তী আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু এটা কথা, যিসকলে বহুত আগতে শিকি ৰাখিছে যেনেকৈ মই নিজেই, তো তেওঁলোকৰ বাবে এটা কথা ক'ব বিচাৰিম যে আপোনালোকে যিখন ইনষ্টিটিউশ্যনত শিকিছে যদি সেইখন ইনষ্টিটিউশ্যন এতিয়া বন্ধ হৈছে, আপোনালোকে যদি পাৰে নতুনকৈ গভ ৰেজিষ্টাৰ্ড থকা এটা ইনষ্টিটিউশ্যনৰ পৰা তিনিমহীয়া বা ছমহীয়া এটা ক'ৰ্ছ আগতীয়াকৈ কৰি থোৱাটো ভাল হ'ব বুলি মই ভাবোঁ, যাতে পৰৱৰ্তী আপোনালোকক বিপদত পৰিব নালাগে। গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।